এতিয়া আৰু কোনো চিন্তা নাই। এতিয়া জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে যিহেতু আন্দোলনত নামি পৰিছে, গতিকে এতিয়া আমি চিন্তা কৰিবলগীয়া একো নাই। জুবিন গাৰ্গে নিশ্চয় ন্যায় পাবই। গতিকে যি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমি এতিয়ালৈকে প্ৰকৃত যিবিলাক অনুৰাগী, আচল যিবিলাক অনুৰাগী, সেই অনুৰাগীসকলক আমি দেখা পোৱা নাছিলোঁ। কিন্তু এতিয়া ৰাইজৰ সন্মুখত আহিছে, তেওঁলোকে আন্দোলনতো নামি পৰিছে, ভাল কথা। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই নিশ্চয় এতিয়া ন্যায় পাব বুলি আমি ভাবিব পৰা হৈছোঁ। আৰু এতিয়া আমি বাকীবিলাক যিসকল নকল অনুৰাগী আছিলোঁ, যিসকল আমি আচল অনুৰাগী নহয় যিসকল, গতিকে সেই অনুৰাগীসকলে এতিয়া মাত মাতাৰ কোনো প্ৰয়োজন যেন নোহোৱা হৈ গৈছে। গতিকে এতিয়া আচল অনুৰাগীয়ে মাত দিব, আচল অনুৰাগীয়ে চিঞৰি থাকিব এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই নিশ্চয় ন্যায় পাব। লগতে জুবিন গাৰ্গৰ নিশ্চয় আৰু যদি কোনোবা যিবিলাক আচল অনুৰাগী বা প্ৰকৃত অনুৰাগী যিসকলক আমি এতিয়ালৈকে দেখা পোৱা নাই, সেইসকলক নিশ্চয় আৰু দেখিবলৈ কিছুমান বাকী আছে, সেইসকলো সন্মুখলৈ নিশ্চয় আহিব। আৰু নিশ্চয় সাংবাদিকক যদি যাবলৈ অনুমতি দিয়ে বাক্সা কাৰাগাৰলৈ বা হাফলঙলৈ যদি যাবলৈ দিয়ে, তাৰ পৰা নিশ্চয় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিব শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন, তেওঁলোকে নিশ্চয় ৰখি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে মানে চিঞৰিবলৈ ৰখি আছে। আৰু তেওঁলোকো নিশ্চয় যদি সম্ভৱ হয়, যদি তেওঁলোককো আন্দোলন কৰাৰ এটা সুযোগ দিয়া যায়, তেতিয়াহ'লে তেওঁলোকো নিশ্চয় মানে আন্দোলন ভাগে ভাগে কৰিব আৰু কৰি কিনে তেওঁলোকো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে সকলো ফালে তেওঁলোকে চিঞৰি থাকিব আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাক ন্যায় লাগে, ন্যায় দিবই লাগিব, এইবিলাক তাৰমানে তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিব বুলি ভাবিব পাৰোঁ। এতিয়া মাত্ৰ ৰৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰিবৰ কাৰণে আমাৰ অসমৰ প্ৰেক্ষাপটত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে শ্যাম কানু, সিদ্ধাৰ্থ, তাৰপাছত আপোনাৰ কি কয় এইটো সন্দীপন আছে, তাৰপাছত সেইফালে হাফলঙৰ ফালে আছে শেখৰ জ্যোতি আছে, অমৃত প্ৰভা আছে। গতিকে তেওঁলোক সকলোকে এটা সুযোগ দিয়া উচিত আমি, যাতে তেওঁলোকো আন্দোলন কৰিব পাৰে, জুবিন গাৰ্গৰ কাৰণে মাত মাতিব পাৰে, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিব পাৰে। তেওঁলোকো নিশ্চয় জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিব বুলি আমি ভাবি আছোঁ। গতিকে হাইলাইটত অহাৰ কাৰণে বা তেওঁলোক ৰাইজৰ সন্মুখত অহাৰ কাৰণে তেওঁলোকক এটা সুযোগ দিয়া উচিত বুলি ভাবোঁ। গতিকে তেওঁলোকেও নিশ্চয় মনত ভাবি আছে, তেওঁলোকৰ হাতত যিহেতু মোবাইলো নাই, তেওঁলোকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই আন্দোলনতো ভাগ ল'ব পৰা নাই। ডিজিটেল আন্দোলন যিটো চলি আছে এতিয়াও, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটোত তেওঁলোকে ভাগ ল'ব পৰা নাই, সেইটো এটা দুখৰ বিষয়। গতিকে তেওঁলোককো এটা সুযোগ দিয়া উচিত বুলি ভাবোঁ। মানে আমি কিহত কোনখিনি সময়ত বসবাস কৰি আছোঁ, কি কৰি আছোঁ, মানে একো ভাবিব পৰা নাই। কোনে কাৰ ওচৰত ন্যায় বিচাৰিছে, কোনো যেন মানে কোনো এটা নিৰ্দিষ্ট এটা ৰাস্তা নাই, কোনো এটা নিৰ্দিষ্ট পথ নাই, মানে যিটো পথত গৈ কিনে আমি ন্যায় বিচাৰিব পাৰোঁ। ক্ষমা কৰিব, মানে বেয়া লাগে কিছুমান কথা বা ক'বলগীয়া হ'লে বা কিছুমান কথা আলোচনা কৰিবলগীয়া হ'লে। ন্যায় লাগে, আজি এমাহ পাৰ হৈ কিনে গুচি গ'ল, ন্যায় ঠিক আছে, ন্যায় পাম, ন্যায়ালয়ে ন্যায় দিব। কেতিয়াবা কোনোবা ৰাজনৈতিক ব্যক্তিয়ে ক'ব পাৰে ন্যায় আমি দিম, আৰু কেতিয়াবা ক'ব গ'লে SIT আছে, কোৰ্ট আছে, তেওঁলোকে ন্যায় দিব। গতিকে ন্যায় আমি কাৰ পৰা বিচাৰিম, সেইটোৱে এতিয়া কিছুমান ক্ষেত্ৰত মানে আমাৰ এটা দোদুল্যমান এটা অৱস্থাত এটাত পৰি গৈছোঁ। গতিকে ন্যায়ালয়ৰ ওপৰত আস্থা আছে, আমাৰ SITৰ ওপৰতো আস্থা আছে নিশ্চয়, ৰাইজৰ দাবী, আৰু নিশ্চয় ওপৰত এজন আছেতো, তেওঁক চিন্তিব সকলোৱে, চিন্তি কেনে যাতে সুবিচাৰ হয় সেইটোত লক্ষ্য ৰাখিব। আমি নিশ্চয় সুবিচাৰ পাম। প্ৰথমতে যিখিনি কথা ক'লোঁ সেইখিনি আচলতে ক্ষোভত কোৱা কথা, মানে কি কোনখিনি সময়ত বসবাস কৰিছোঁ, কাৰ পৰা কি বিচাৰিছোঁ, একো যেন আমাৰ হাতত কোনো ৰাস্তাই নাই, এনেকুৱা হৈ গৈছে। গতিকে যিবিলাক দোষীয়ে উচিত শাস্তি পাওক, জুবিন গাৰ্গে অতি সোনকালে, আজি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ আছে, ফাষ্ট ট্ৰেক ছিষ্টেমৰ কথা কৈ আছে। গতিকে তেনেকুৱা যি ব্যৱস্থাৰে পাৰে কিয় সোনকালে আমি জানিব লাগে, আমি জানিবলৈ ৰৈ আছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত সেইদিনা কি হৈছিলে, কেনেকৈ জুবিন গাৰ্গ এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হ'ল, সেইবিলাক জানিবলৈ ৰৈ আছোঁ। কাৰ অৱহেলাৰ কাৰণে, কাৰ ষড়যন্ত্ৰৰ কাৰণে এইবিলাক হ'বলগীয়া হ'ল, আমি ৰৈ আছোঁ সেইবিলাক জনাৰ কাৰণে। সকলোকে কৈছোঁ, সকলোকে মানে অসমৰ ৰাইজেতো দৃষ্টি নিবদ্ধ কৰি ৰাখিছে, প্ৰত্যেকগৰাকী ৰাজনৈতিক ব্যক্তিক কৈছোঁ, এই বিষয়টোত অনুগ্ৰহ কৰি আপোনালোকে ৰাজনৈতিক কৰি নেপেলাব। কাৰণ ৰাজনীতিৰ পৰ্যায়ত লৈ গৈ জুবিন গাৰ্গৰ এই যিটো ন্যায়ৰ প্ৰসংগ, এই ন্যায়ৰ প্ৰসংগটোক আপোনালোকে সন্দেহৰ আৱৰ্তত ৰাখি নথব। আশা কৰোঁ কথাখিনি সকলোৱে চিন্তা কৰিব, সকলোৱে বুজিব। ধন্যবাদ।